আপোনালোকে সকলোৱে গম পাইছে যে দেশত লাহে লাহে আমাৰ করোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি বৈঠকত ভাৰতবৰ্ষৰ সকলো সিএম সকলৰ লগত এইটো আলোচনাত সিদ্ধান্ত লয় যে তেওঁলোকে আমাৰ যেটো লকডাউনৰ সময়সীমা এইটো এক্সটেন্ড কৰিব আৰু তাৰ কাৰণে কিছুমান নিৰ্দিষ্ট নীতি নিয়ম মানি চলিব লাগিব। সেই হিচাপত যদি আমি চাবলৈ যাওঁ আমাৰ অসমতো করোনা আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে সেইভাবে কম দেখা পোৱা গৈছে, যাৰ কাৰণে আমাৰ অসম চৰকাৰেও যেহেতু অসমত করোনা আক্ৰান্তৰ সংখ্যা কম হৈছে সেই কাৰণে কিছুমান ক্ষেত্ৰত নিৰ্দিষ্ট নীতি নিয়ম মানি চলিবলৈ দিয়া হৈছে আৰু সেই হিচাপত তিনিটা ফেজত ভাগ কৰা হৈছে আমাৰ ডিস্ট্ৰিক্টসমূহত। তিনিটা ডিস্ট্ৰিক্ট মই যদি ক'বলৈ যাওঁ এটা হৈছে ৰেড জোন, এটা হৈছে ব্লু জোন আৰু আন এটা হৈছে গ্ৰীণ জোন। আৰু এই যেটো ৰেড জোন আছে ইয়াতে যিবিলাকত আক্ৰান্ত ৰেট হেতু যেটো বেছি সেইসকলক তেওঁলোকৰ ষ্ট্ৰংকে পন্থা লোৱা হ'ব, অৰ্থাৎ তেওঁলোকৰ কাৰণে এটা বিশেষভাৱে ব্যৱস্থা কৰি দিয়া হ'ব। কাৰণ আপোনালোকে জানে যেটো ডিস্ট্ৰিক্টত আক্ৰান্তৰ সংখ্যা বেছি হৈ আছে সেইসকলক কিছুমান নিৰ্দিষ্ট নীতি নিয়ম মানি চলিবই লাগিব, আদাৰৱাইজ তো আপোনালোকে সকলোৱে জানে যদি তেনেকুৱা পালন নকৰে তেনেহ'লে আমাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিব আৰু এনেকৈ যদি বৃদ্ধি হৈ গৈ থাকে আমাৰ অসমৰ অৱস্থা কিজানি মহাৰাষ্ট্ৰৰ নিচিনা বা দিল্লী বা কেৰলৰ নিচিনা হ'ব পাৰে, যাৰ কাৰণে আমাৰ নিৰ্দিষ্ট কিছুমান নীতি নিয়ম তেওঁলোকৰ কাৰণে দিয়া হ'ব যাতে আমাৰ এই আক্ৰান্তৰ সংখ্যা মহাৰাষ্ট্ৰ বা কেৰল বা তেওঁলোকৰ নিচিনা নহয়। সো এই ধৰণৰ পন্থা গ্ৰহণ কৰাৰ বাবে আই ষ্ট্ৰংলি salute to our government that they have taken this decision in this critical situation. So now I will discuss about green zone, red zone and blue zone. তো এই তিনিটা জোনৰ বিষয়ে মই এতিয়া দুই এষাৰ কম। তে এই ৰেড জোনটো হৈছে স্পেচিয়েলি যিবিলাক আক্ৰান্তৰ সংখ্যা বেছি, যিবিলাক ক্ৰিটিকেল ষ্টেট যিবিলাক আমাৰ আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ আছে তেওঁলোকৰ কাৰণে আৰু তেওঁলোকৰ কাৰণে স্পেচিয়েল কিছুমান পন্থা লোৱা হ'ব। আৰু যেটো হৈছে আপোনাৰ ব্লু জোন হেতু তাৰ পৰা কিছু অলপ মানে সঁহাৰি দিয়া হ'ব আৰু যিবিলাকৰ গ্ৰীণ জোনত আছে তেওঁলোকৰ কাৰণে এইটো নহয় যে অনাই মানে ঘূৰি ফুৰিব, এইটো একচুৱেলি নহয়। তেওঁলোকৰ কাৰণে হয়তো কিছুমান ক্ষেত্ৰত লাগু কৰা হ'ব, মানে দৈনন্দিন যিহেতু আমাৰ ফাৰ্মাৰসকলে আছে বা চাওক আমাৰ কিছুমান নিতান্ত যিবিলাক আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ গাঁও অঞ্চলত বসবাস কৰি আছে তেওঁলোকৰ কাৰণে কিছুমান সঁহাৰি দিয়া হ'ব। ইয়াৰ অৰ্থ এইটোৱে নহয় যে আমি সকলোৱে একেলগে ঘূৰি ফুৰিম বা একেলগে আড্ডা মাৰিম, নহয়। আমি হয়তো যিবিলাক কাম আমাক চৰকাৰে অনুসৰি কৰিবলৈ দিছে তথাপি আমি স্পেচিয়েল এটা ডিষ্টেন্সত কৰিব লাগিব, যেনেকুৱা আমাক দিছে চৰকাৰে নিৰ্দেশ অনুসৰি বা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যেটো আমাক নিয়ম দিছে যে 1 মিটাৰ বা মিনিমাম 2 মিটাৰ ডিষ্টেন্স আমি সেইটো মেইনটেইন কৰি চলিব লাগিব আৰু এইটো আমি কৰিব লাগিব। কাৰণ এইটো করোনাৰ কাৰণে প্ৰত্যেকজন মানুহেই সিনচিয়াৰ হৈ থাকিব লাগিব, আদাৰৱাইজ আমাৰ অসম বা আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা হৈ যাব, USA নিচিনা হৈ যাব বা স্পেইনৰ নিচিনা হৈ যাব। সো আমি সকলোৱে মিলি যাতে আমাৰ চৰকাৰী নিৰ্দেশসমূহ মানি চলো, কাৰণ চৰকাৰী নিৰ্দেশসমূহ মানি চলাৰ বাহিৰে আমাৰ একো উপায় নাই, কাৰণ এতিয়ালৈকে ভেকচিনে ওলোৱা নাই। কাৰণ ভেকচিন লোৱাৰ কাৰণে অলৰেডি হুৱে 1 পৰা 1.5 বছৰ সময় লৈছে, 1 to 1.5 years. So it is a very long time. So যাৰ কাৰণে আমাৰ এইটো পন্থাই ল'ব লাগিব, ছ'চিয়েল ডিষ্টেন্স মানি চলিবই লাগিব। চ' এনেকৈ যদি আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈয়ে থাকে তেনেহ'লে সমগ্ৰ বিশ্বখন এটা এনেকুৱা সংকটত পৰিণত হৈ যাব যে মানুহ বিলীন হৈ যাব পাৰে। সেয়েহে মই অসমৰ ৰাইজৰ বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে তেওঁলোকে চৰকাৰৰ নিৰ্দেশসমূহ মানি চলি তেওঁলোকে নিজৰ সতৰ্কতা পালন কৰি আমাৰ ইয়াৰ পৰা যাতে সকলোৱে হাত সাৰিব পাৰোঁ, এয়াই মোৰ অসমবাসীৰ ওচৰত বিনম্ৰ অনুৰোধ।